সেপ্টেম্বৰৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে চলিব অভিযান। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং, বাল্য বিবাহৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ৰ অভিযান চলিব 1 সেপ্টেম্বৰৰ পৰা। মাজত মাত্ৰ কেইটামান দিন ৰাজ্যত কঠোৰভাৱে চলিব বাল্য বিবাহ বিৰোধী অভিযান। দ্বিতীয়টো অভিযান চলিব 1 সেপ্টেম্বৰৰ পৰা। বাল্য বিবাহ কৰোৱা 4000 লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে এইসকল লোকক। এই মুহূৰ্তৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ, সেপ্টেম্বৰ মাহত বাল্য বিবাহৰ বিৰুদ্ধে দ্বিতীয়টো অভিযান আৰম্ভ হ'ব। মাজত মাত্ৰ কেইটামান দিন, সেপ্টেম্বৰৰ পৰা বাল্য বিবাহ কৰোৱা যিসকল স্বামী সেইসকল সাৱধান হওক। সেপ্টেম্বৰৰ 1 তাৰিখ যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ'ব পাৰে। অসমৰ কন্যা সন্তানসকলক এটা সুস্থ জীৱন দিয়া হ'ব। ৰাজ্যত কঠোৰভাৱে চলিব বাল্য বিবাহ বিৰোধী অভিযান। বাল্য বিবাহ কৰোৱা 4000 লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে এইসকল লোকক। পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। সেপ্টেম্বৰ মাহত বাল্য বিবাহৰ বিৰুদ্ধে দ্বিতীয়টো অভিযান আৰম্ভ হ'ব। এটা অতি গুৰুত্বপূৰ্ণ খবৰ, 2026 চনলৈ অসমত নাইকিয়া কৰা হ'ব বাল্য বিবাহ। 2026 চনলৈ অসমত নাইকিয়া কৰা হ'ব বাল্য বিবাহ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া সংকল্প। অসমৰ কন্যা সন্তানসকলক এটা সুস্থ জীৱন দিয়াৰ স্বাৰ্থত এই সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে বাল্য বিবাহ বন্ধ হ'বই লাগিব। ইতিমধ্যে 4000 লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। আৰু বাল্য বিবাহ সন্দৰ্ভত বাৰে বাৰে মন্তব্য কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অধিক উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ। আৰু ৰাজ্য চৰকাৰৰ স্পষ্ট ঘোষণা, সেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা চলিব দ্বিতীয় পৰ্যায়ৰ অভিযান। প্ৰথম পৰ্যায়তকৈও অধিক কঠোৰ হ'ব দ্বিতীয় পৰ্যায়ৰ অভিযান। আৰু 2026 চনলৈ একেবাৰে নাইকিয়া কৰা হ'ব বাল্য বিবাহৰ ঘটনা। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, এটা অতি গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে সাজু কৰা হৈছে এখন দীঘলীয়া তালিকা। বাল্য বিবাহ কৰোৱা স্বামীৰ তালিকা ইতিমধ্যে সাজু হৈছে। আৰু সেই তালিকা মৰ্মে 1 সেপ্টেম্বৰৰ পৰা চলিব অভিযান। ৰাজ্যৰ গাঁৱে ভূঞে, চৰে চাপৰিয়ে, নগৰে অঞ্চলে বিভিন্ন ঠাইত চলিব অভিযান। অলিয়ে গলিয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিব বাল্য বিবাহ কৰোৱা শ্ৰমিক। এই মুহূৰ্তৰ ডাঙৰ খবৰ, সেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা পুনৰ হ'ব বাল্য বিবাহ বিৰোধী অভিযান। অবৈধ শ্ৰমিক বিচাৰি অভিযান চলাব অসম আৰক্ষীয়ে। অলিয়ে গলিয়ে গৈ অভিযান চলাব। বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ব। অৰ্থাৎ প্ৰথম পৰ্যায়ৰ যি অভিযান, সেই অভিযানতকৈও অধিক কঠোৰ হ'ব এই দ্বিতীয় পৰ্যায়ৰ অভিযান। মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা, অসমত বন্ধ হ'বই লাগিব বাল্য বিবাহ। শ্ৰদ্ধা ৰাইজ, যোৱা বছৰ এই তিৰংগ পতাকাৰ তলত থিয় হৈ বাল্য বিবাহৰ বিৰুদ্ধে নিৰবিচ্ছিন্নভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি মই অসমৰ ৰাইজক আগবঢ়াইছিলোঁ। বৰ্তমানলৈকে 4000 লোকক বাল্য বিবাহৰ বাবে গ্ৰেপ্তাৰ কৰি পক্সো আইনৰ অধীনত তেওঁলোকৰ বিচাৰ ন্যায়ালয়ৰ সন্মুখলৈ লৈ যোৱাত অসম আৰক্ষী সফল হৈছে। অহা সেপ্টেম্বৰ মাহত বাল্য বিবাহৰ বিৰুদ্ধে দ্বিতীয়টো বৃহৎ অভিযান আমি আৰম্ভ কৰিম। মই যোৱাবাৰ তিৰংগ পতাকাৰ তলত ঘোষণা কৰাৰ দৰে পুনৰ এবাৰ মই ঘোষণা কৰিছোঁ যে 2026 চনৰ ভিতৰলৈ অসমত আমি বাল্য বিবাহৰ ব্যৱস্থা সম্পূৰ্ণৰূপে আমি নোহোৱা কৰিম। আৰু অসমৰ ছোৱালীসকলক, মোৰ কন্যা সন্তানসকলক এটা সুস্থ জীৱন দিয়াৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম। শ্ৰদ্ধা ৰাইজ, যোৱা বছৰ এই তিৰংগ পতাকাৰ তলত থিয় হৈ বাল্য বিবাহৰ বিৰুদ্ধে নিৰবিচ্ছিন্নভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি মই অসমৰ ৰাইজক আগবঢ়াইছিলোঁ। বৰ্তমানলৈকে 4000 লোকক বাল্য বিবাহৰ বাবে গ্ৰেপ্তাৰ কৰি পক্সো আইনৰ অধীনত তেওঁলোকৰ বিচাৰ ন্যায়ালয়ৰ সন্মুখলৈ লৈ যোৱাত অসম আৰক্ষী সফল হৈছে। অহা সেপ্টেম্বৰ মাহত বাল্য বিবাহৰ বিৰুদ্ধে দ্বিতীয়টো বৃহৎ অভিযান আমি আৰম্ভ কৰিম। মই যোৱাবাৰ তিৰংগ পতাকাৰ তলত ঘোষণা কৰাৰ দৰে পুনৰ এবাৰ মই ঘোষণা কৰিছোঁ
যে 2026 চনৰ ভিতৰলৈ অসমত আমি বাল্য বিবাহৰ ব্যৱস্থা সম্পূৰ্ণৰূপে আমি নোহোৱা কৰিম আৰু অসমৰ ছোৱালীসকলক মোৰ কন্যা সন্তানসকলক এটা সুস্থ জীৱন দিয়াৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম।